Hey guys, welcome back to my YouTube channel Bhairav Blog. আমি যাই আছো পাৰ্বতী আৰু মোৰ লগত আছে চাই থাকিব মই দেখুৱাই আছো মই চিনাকি কৰি দিছো মোৰ লগত কাই কাই আছে এয়া আমাৰ সাজান ভাই এয়া লগত আছে ৰাহুল আলী চাই থাকিব আমি তিনজন যাই আছো পাৰ্বতী চাই থাকিব ভিডিঅটো শেষলৈকে চাই থাকিব দেই ওলাইছো চাই থাকিব আমাৰ যাত্ৰা এতিয়া আমি আৰম্ভ কৰো চাই থাকিব আমি এতিয়া পালো ট্ৰেইন ৰাস্তা আমি যাই আছো চাই থাকিব বেছি দূৰ নাই আৰু 10 কিলোমিটাৰ আছে আমি যাই আছো পামে আর 10 কিলোমিটার মোটামুটি আমার 15 মিনিট মান লাগিব আমি এতিয়া যাই আছো গাঁৱৰ মাজেদি দাদা এজনক বাটতে লগ পালো দাদাজনক সুধিলো ইফালি পাৰ্বতী যাব পাৰি না দাদাজনে ক'লে পাৰিব ইফালি ওচৰি হ'ব কাৰণ বক মেডিকেলদি যাব পাৰে বুলি ক'লা কিন্তু বহুত ঘূৰা হ'ব সেইকাৰণে আমি ইফালিয়ে মাৰি দিলো আৰু পাৰ্বতী এইখন পাৰ্বতীখন আমি তাৰে ওপৰত যাব চেষ্টা কৰিম কিমানখিনি পাৰো চেষ্টা কৰিম আমি চাই থাকিব ইফালে যাব লাগিব পাৰ্বতী গলে লেফট সাইড এইফালে দি ফাইনালি আমি পাৰ্বতী গেট পালো না কি ক আগলৈ চাই থাকিব আমি ওপৰত যাই আছো চাই থাকিব এহাৰ বেলে পাহাৰত উঠলি বেলে বহুত পানী পিয়া লাগে তাৰ কাৰণে 2 টাকা দুটা পানী বটল কিনি দিছো হাফ লিটাৰ চলি যাব ফাইনালি আহি পালো মন্দিৰৰ প্ৰথম চেৰি প্ৰথমতে ভগৱানৰ সেৱা এটা কৰি লওঁ আপোনালোকক দেখি আছো চাৰিওফালে মন্দিৰৰ চাই থাকিব আপোনালোকক দেখুৱাই আছো
কোনোবাই যদি ইয়াত ভিডিঅ' কৰিবৰ কাৰণে আহে ড্ৰোন লাগিব দেই, ড্ৰোন নহ'লে ইমান ঠিক নহয়। মোবাইলৰ কেমেৰা দি বহুত দূৰলৈ মনিব নোৱাৰি। হ'লেও মানে মোৰ ড্ৰোন নাই, মোবাইলেদি দেখুৱালোঁ আপোনালোকক। চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু ৰ'ব, ড্ৰোন নহ'লেও DSLR হ'লে চলি যাব। DSLR দিও সিমান বেয়া হ'ব নালাগে, DSLR হ'লে চলি যাব। DSLR লৈ আহিব পাৰিব আপোনালোকে, আহিলে কেতিয়াবা আহি যাব। আৰু ইয়াতে প্ৰতি বছৰে বহাগৰ 1 তাৰিখে পাৰ্বতী পাহাৰত পাৰ্বতী পূজা চলে, আপোনালোকে আহিলে আহিব পাৰিব। আৰু যদি চিনি নাপায়, বকো চমৰীয়া তিনিআলি হৈ আহি গ'লে মেডিকেল পাৰ হৈ লেফ্ট ছাইড ল'ব, চিধা আহিলে পাই যাব। ইয়াৰ পৰা বকো কোন ছাইড আমি ধৰিব পৰা নাই, কোনটো ছাইডে বা হ'ল বকো ধৰিব নোৱাৰি। ইয়াৰ ওপৰত আহিলে কোনটো ছাইড বা হ'ল গমেই নাপায়। আৰু ইয়াত আহিলে য'তে ত'তে যি টি নেপেলাব। ইয়াত আছে ডাষ্টবিন, চাই লওক, এইটো ডাষ্টবিন, ইয়াতহে পেলাব, য'তে ত'তে নেপেলাব দেই। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগত থকা বেল আইকনটো দবাই দিব।